পোৱালীয়ে দেউতাকৰ কথা কি ক'লে আপোনালোকে শুনিলেই। দেউতাকে সিঁচি আছিলে আমাৰ দেউতাৰ লগত, কিন্তু মানে তেওঁ অকণমান মূৰটো অকণমান ঘূৰা নিচিনা লাগিলে, সেইটো কাৰণে ৰ'দটো বহুত চোকা, মই ঘৰলৈ যাবগৈ দিলোঁ। আপোনালোকে বাৰু এনেকৈ সৰিয়হ সাৰ সিঁচি পাইছেনে পথাৰত গৈ? আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে সিঁচিলোঁ, আৰু বেয়া নালাগে দেই, ভালে লাগে। কিন্তু মেখেলা চাদৰযোৰ যদি বাদ দি বেলেগ কিবা যদি পিন্ধি ল'ব দিলে হয়, তেতিয়া মানে আৰু খৰধৰকৈ কৰিব পৰা হ'লহেঁতেন। মেখেলাখন মানে জোঁট মাৰি ধৰে যে, আৰু গৰম যিখন নহয়, একদম থাকিবলৈ ঠাই নাই। ল'ৰাটো যে কিমান উভতি কৰি ঘূৰি ফুৰিছে ইফালৰ পৰা সিফালে। আৰু চাওকচোন হাল কেনেকৈ বাই থৈ গ'ল। মানুহ নাথাকিলে যে বহুত দিগদাৰ পথাৰত, মানুহ থাকিহে হাল বাব লাগে দেই। মানে ফালচোতাহঁতে ভালকৈ সোমোৱা নাই, সেইটো কাৰণে সাৰখিনি সিঁচাৰ পিছত আকৌ এবাৰ মানে ট্ৰেক্টৰখন লগাই দিব লাগিব। তাৰপিছতহে সৰিয়হ সিঁচি আকৌ হুইলখন লগাই আজৰি কৰিম। আৰু আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ যদি চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এয়া মই সম্পূৰ্ণ মানে ধুনীয়াকৈ আকৌ এবাৰ ভালকৈ মাটিখিনি মানে মিহলি, মানে সাৰখিনি মিহলি হ'ব আৰু ভাল হ'বৰ কাৰণে মাটিডোখৰ আকৌ এবাৰ ট্ৰেক্টৰখন লগাই দিলোঁ। ইয়াৰ পিছত সৰিয়হ সিঁচি পিনি হুইলখন লগাই দিম আৰু হৈ যাব। আৰু একেবাৰে সৰিয়হ ছিজনতে আপোনালোকক দেখাম। আজিলৈ ৰাখিছোঁ, ধন্যবাদ।